নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিনীতাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আমাৰ 28 আগষ্টত হৈ যোৱা 3rd গ্ৰেডৰ এক্সামৰ দুখন পেপাৰৰে যিকেইটা কুৱেশ্যনছ মনত আছে তাৰ ওপৰত আজি মই দ্বিতীয়টো ভিডিঅ' বনাবলৈ গৈ আছোঁ। আজি ইয়াত মই 31টা কুৱেশ্যনছ লৈছোঁ। চ' বলক আজিৰ কুৱেশ্যনছ কেইটা চাই লওঁ। First question, which article is associated to prohibition of discrimination on grounds of religion, race, caste, sex or place of birth? শুদ্ধ উত্তৰ Article 15. Article 15 মানে Article 15ত prohibition of discrimination আছে। Next question, Swaraj is my birthrights and I will have it. Who said this? Swaraj is my birthrights and I will have it. এই উক্তিটো কাৰ আছিলে? উক্তিটো আছিলে বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, আৰ্টিকেল 17 ইজ ৰিলেটেড টু, আমি জানো আৰ্টিকেল 17 অস্পৃশ্যতা বৰ্জন কৰে। চ' শুদ্ধ উত্তৰটো হ'ব আনটাচাবিলিটি। ইন দ্য ফলোয়িং হুইচ ইজ নট মেচড, তলৰ কোনটো মানে মিল নাই? এত দিছে অডিচি ওড়িশা, বি সত্ৰিয়া আসাম, চি মোহিনীঅট্টম তামিলনাডু। ইয়াত কোনটো অমিল আছে? প্ৰথমটো আমি চাওঁ, ওডিচি উৰিষ্যা। ওডিচি উৰিষ্যাৰ ক্লাছিকেল ডান্স হয়। সত্ৰিয়া অসমৰ ক্লাছিকেল ডান্স হয়। মোহিনীঅট্টম কেৰালাৰ ক্লাছিকেল ডান্স হয় আৰু তামিলনাডুৰ ক্লাছিকেল ডান্স হৈছে ভাৰতনাট্যম। চ' শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ অপশ্যন, যাত মানে মিল নাই। শুদ্ধ উত্তৰ মোহিনীঅট্টম তামিলনাডু, এই অপশ্যনটো হৈছে মিল নথকা। আৰু মোহিনীঅট্টম হৈছে কেৰালাৰ ক্লাছিকেল ডান্স। নেক্সট কুৱেশ্যন, হু বিল্ড গুৰুদ্বাৰা ইন ধুবৰী? গুৰুদ্বাৰা কোনে বনাইছিলে ধুবৰীত? গুৰু টেগ বাহাদুৰে। নেক্সট, ফুল ফৰ্ম অফ নেফা, আমি জানো নেফাৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড টেলিগ্ৰাফ? টেলিগ্ৰাফ আৱিষ্কাৰ কৰিছিলে চেমুৱেল মাৰ্ছ। নেক্সট কুৱেশ্যন, when the capital of British India shifted from Calcutta to Delhi? ব্ৰিটিছ ইণ্ডিয়াৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ শ্বিফ্ট হৈছিলে কিমান চনত? 1911ত। Which in the following is world's oldest refinery? আমি জানো পৃথিৱীৰ প্ৰথম যিটো ৰিফাইনাৰী সেয়া ক'ত আৱিষ্কাৰ হৈছিলে? ডিগবৈ। চ' পুৰণি ৰিফাইনাৰীটো হ'ব ডিগবৈ। কেপিটেল অফ আৰ্জেণ্টিনা ইজ, আৰ্জেণ্টিনাৰ কেপিটেল হৈছে বুয়েনছ এৰিছ। ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ICJ? ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ হেডকোৱাৰ্টাৰ ক'ত আছে? দ্য হক। মিছন ইন্দ্ৰধনুষ ইজ এছ'চিয়েটেড উইথ, মিছন ইন্দ্ৰধনুষ কি হয়? মিছন ইন্দ্ৰধনুষ হৈছে চিলড্ৰেন ভেকচিনেশ্যনৰ। শুদ্ধ উত্তৰটো হ'ব ভেকচিনেশ্যন, কিন্তু এইটো হৈছে চিলড্ৰেন ভেকচিনেশ্যন। নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট ইউজড টু মেজাৰ এটমছফেৰিক প্ৰেছাৰ? বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো হৈছে বেৰ'মিটাৰ। এনজিছ গনছা বজেউ ইজ দ্য ৰিয়েল নেম অফ, এনজিছ গনছা বজেউ কাৰ ৰিয়েল নেম হয়? শুদ্ধ উত্তৰ মাদাৰ টেৰেজা। ড্ৰোন ইজ এ, ড্ৰোন কি হয়? ড্ৰোন ইজ এ আনমেণ্ড এৰিয়েল ভেহিকেল, য'ত মানে আমাৰ যিবিলাক ভেহিকেল থাকে সেইবিলাকত সাধাৰণতে মানুহে চলায়, কিন্তু ড্ৰোনত কোনো মানুহ ড্ৰাইভাৰ নাথাকে। লাই হাৰৌবা ইজ দ্য ফেষ্টিভেল অফ, লাই হাৰৌবা ইজ দ্য ফেষ্টিভেল অফ মেইটেই। মণিপুৰত থকা মেইটেইসকলৰ ফেষ্টিভেল হৈছে লাই হাৰৌবা। নেক্সট কুৱেশ্যন, ৰাওলাট এক্টছ ইজ এছ'চিয়েটেড উইথ, নাইবা কুৱেশ্যনটো এনেকৈ আছিলে, Gandhi opposed Rowlatt Act because certain political cases to be
tried without juries and permitted internment of suspects without trial. ৰাউলত এক্টত কি আছিলে যে দোষী এজনক সন্দেহৰ ভিত্তিত আদালতৰ বিচাৰ অবিহনে তেওঁক গ্ৰেপ্তাৰ কৰা সেইকাৰণে মহাত্মা গান্ধীয়ে এই এক্টৰ বিৰোধিতা কৰিছিলে which is not related to বেটি বাচাও বেটি পঢ়াও কোৱেশ্চনটোত বহুত কেইটা অপচনছ আছিলে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্টত বেটি বাচাও বেটি পঢ়াওৰ বিষয়ে একো কথা নাই সো শুদ্ধ উত্তৰটো হ'ব মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট হাউ মেনি ৰিংছ আৰ দেয়াৰ ইন দ্য অলিম্পিক ফ্লেগ অলিম্পিকৰ পতাকাত কেইটা আঙুঠি চিহ্ন থাকে 5টা During whose reign Yuan Shang came to Assam কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসমলৈ আহিছিলে যদি অসমৰ থাকিলেহেঁতেন তেতিয়াহ'লে ভাস্কৰ বৰ্মন কিন্তু ইণ্ডিয়াৰ যিহেতু অপশ্যনত ভাস্কৰ বৰ্মন নাছিলে হৰ্ষবৰ্ধন আছিলে সো শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধন Which is the first Assamese film? First Assamese film Joymoti. In Kho-Kho match, how many players sit on their knees? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কি দিছে কমেণ্ট বক্সত জনাবচোন এইটো মই আপোনালোকৰ বাবে ৰাখি থলোঁ Which state of Northeast India doesn't share its border with Bangladesh? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে ইয়াৰ সীমা ভাগ নকৰে শুদ্ধ উত্তৰটো হ'ব মণিপুৰ টি ৰিচাৰ্চ চেণ্টাৰ অফ যোৰহাট ইজ লোকেটেড ইন যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে শুদ্ধ উত্তৰ টোকলাই ইন হুইচ ফিল্ম হেভ জুবিন গাৰ্গ প্লেড এ লিড ৰোল কোনখন চিনেমাত জুবিন গাৰ্গে মুখ্য ভূমিকা লৈছিলে তাত বহুত কেইটা অপশ্যন আছিলে মোৰ দুটাই অপশ্যন মনত আছে যিটো সঠিক এনচাৰ মিছন চাইনা আৰু এটা অপশ্যন আছিলে মিছন চেন্নাই বুলি আৰু কেইবাটাও আছিলে সো শুদ্ধ উত্তৰটো হ'ব মিছন চাইনা যিখন চিনেমা আমি অলৰেডি চাইছোঁ চাগে বহুতেই মিছন চাইনাত জুবিন গাৰ্গে মুখ্য ভূমিকা লৈছিলে নেক্সট কুৱেশ্যন আসাম শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ মানে অসমে কিমানখন ৰাজ্যৰ সৈতে ইয়াৰ সীমা ভাগ কৰে শুদ্ধ উত্তৰটো হ'ব 7খন ৰাজ্য আমি জানো উত্তৰ পূৰ্বাঞ্চল বৰ্তমান 8 ভনী কিন্তু অসমে ছিকিমৰ সৈতে কোনো সীমা ভাগ নকৰে এইফালে ৱেষ্ট বেংগলৰ সৈতে সীমা ভাগ কৰে সো বাকি 6খন অসমক বাদ দি বাকি 6খন ৰাজ্য আৰু ৱেষ্ট বেংগলৰ সৈতে 7খন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ কৰে পেকিয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন পেকিয়ং এয়াৰপোৰ্টটো ক'ত আছে শুদ্ধ উত্তৰটো হ'ব ছিকিম হু ইজ দ্য অথৰ অফ মালগুডি ডেজ ৰাইটাৰ হৈছে আৰ কে নাৰায়ণ হুইচ ইন দ্য ফলোয়িং ৱাজ ডিক্লাৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা তলৰ কোনখন ৱৰ্ল্ড হেৰিটেজ চাইট হয় তাত কেইবাটাও অপশ্যন আছিলে কিন্তু শুদ্ধ উত্তৰটো হ'ব মানস নেশ্যনেল পাৰ্ক 1985ত ইউনেস্কোয়ে মানস নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ নোটা ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়া নোটা ইণ্ডিয়াত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে শুদ্ধ উত্তৰটো হ'ব 2013 Who was the husband of Mula Gabhuru during Suhumung's reign? Suhumungৰ ৰাজত্বকালত মুলা গাভৰু আছিলে তেখেতৰ হাজবেণ্ডৰ নাম কি আছিলে উত্তৰটো হ'ব ফ্ৰাছেংমুং নেক্সট কুৱেশ্যন আণ্ডাৰ হুইচ শিডিউল ৱাজ BTC ফৰ্মড কোনটো শিডিউলৰ মতে BTC ফৰ্ম হৈছিলে শুদ্ধ উত্তৰটো হ'ব 6th শিডিউল অনুযায়ী BTC
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ফৰ্ম হৈছিলে চ' আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব মই এনেকুৱা আৰু MCQ টাইপ কুৱেশ্যনছ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ সৈতে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ইমানেই ধন্যবাদ